Hello and welcome to my YouTube channel. Namaskar, moi Mithu Bara aru সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো। আৰু এইটো হৈছে মোৰ YouTube চেনেলৰ প্ৰথমটি ব্লগ আৰু থাম্বনেল দেখি তোকলে গম পাই গৈছে আজি ব্লগটো কিহৰ ওপৰত হ'ব গৈ আছে হয় আমি বাৰো মই বনাব গৈছো চিকেন আৰু ভাবিলো ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো আমি কেনেকৈ বনাও কি কৰো কি দিও সকলোটো ঘৰত চিকেন ড্ৰাই ফ্ৰাই বা চিকেন গ্ৰেভি খাই থাকে আৰু আজি আমি হে একেবোৰ বস্তুৰে চিকেনটো এটা নতুন ৰূপত বনাম তাহলে সকলোৱে ভিডিওটো শেষলৈকে চাব আৰু আহকচোন আজি ব্লগটো আৰম্ভ কৰো ফ্ৰেন্ড মই যে বাৰ কথা কৈছিলো এআই মোৰ বা হাই বলক এতিয়া আমাৰ লগত আমি ৰেচিপিটো ট্ৰাই কৰো সো ফ্ৰেন্ডস আজি চিকেন ৰেচিপিটোৰ কাৰণে লাগিব অলপমান চিকেন আৰু ডিম ইয়াৰ উপৰিও আপোনালোকে বেসন বা কৰ্নফ্লাৱাৰ ব্যৱহাৰ কৰিব পাৰে আৰু লাগিব অলপমান আলু পিয়াজ আৰু সোৱাদ অনুসৰি জলকীয়া আদা নহৰু ধনিয়া আৰু লগতে অলপমান বন্ধাকবি এটো অপচনেল হয় ইয়াৰ উপৰি আপোনালোকে চিমলা মিৰ্চটো ব্যৱহাৰ কৰিব পাৰে আৰু আজি এই ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্টস হৈছে টমেটো সস সো ফাৰ্ষ্টতে আমি মাংসখিনিত অকমান নিমখ মিক্স কৰি লৈছো তাৰ পিছত ভাঙি থোৱা ডিমটো মাংসখিনিত মিক্স কৰি দিছো আৰু এইখিনি আমি ভালদৰে হানি লৈ প্ৰায় 10 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম খিনি গৰম হৈছে গটিকে আমি ইয়াত মাংসখিনি দি ফ্ৰাই কৰি লম ডিমটো দিলে মাংসখিনি আৰু বহুত স্পঞ্জি হয় মাংসখিনি এনেদৰে 10 পৰা 15 মিনিট প্ৰায় লো ফ্লেমত এনেদৰে ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব এতিয়া আমি মাংসখিনি ভাজি লোৱাৰ পিছত এতিয়া আমি ইয়াত অলপমান পিয়াজ দিছো তাৰ পিছত ডিম আমি অকমান আদা নহৰু বটা ইয়াৰ পিছত দিব লাগিব অকমান হালধি ইয়াৰ পিছত অকমান আমি ৰেড চিলি পাউডাৰ মিট মছলা গৰম মছলা জিৰা পাউডাৰ আৰু অকমান ধনিয়া গুৰি দিছো এখিনি ভালদৰে ভাজি হোৱাৰ পিছত ইয়াত আমি মাংসখিনি ঢালি দিম এতিয়া আমি মাংসখিনি ভালদৰে ভাজ খাই আমি আলুখিনি 10 মিনিটৰ কাৰণে সিজাই লওঁ ফ্ৰেন্ড আলুখিনি সিজে মই আপোনালোকক দুটামান বস্তুকে দেখাই দিওঁ যিকিটা মই কালি কিনি আনিছিলো আৰু মই ভাবিলো যে আপোনালোকক দেখাটো প্ৰয়োজনীয় মই কিনি আনিলো এডাল মাইক্ৰোফোন মোৰ ফাৰ্ষ্ট ইন্ট্ৰোডাকশন ভিডিওটো চাই দুজনমান ফ্ৰেণ্ডে মোক কমেন্ট কৰি জনাইছিল যে তোমাৰ সাউণ্ডটো বহুত কম আহিছে তোমাৰ মাতটো ইমান সৰু নে এনে ধৰে কিন্তু মই অকনো বেয়া পোৱা নাই তেওঁলোকে ক'লে ভালেই হ'ল কাৰণ মই ইউটিউব চেনেলটো মোৰ খুলিছোহে মোৰ ইউটিউবৰ বিষয়ে অলপো জ্ঞান নাই লাহে লাহে আৰু পাৰিমহে সেইকাৰণে মই মাইক্ৰোফোনডাল কিনি আনিলো আৰু এতিয়া আপোনালোকে মোৰ সাউণ্ডত একো প্ৰবলেম নাপায় ডাঙৰকে শুনিব পাব আৰু এডাল কিনি আনিলো মই মিনি টাইপত যিডাল মই মোবাইলটো লগাই আৰু ভালকে কৰিব পাৰিম হাতত লৈ ফুৰিব পাৰিম ভাল হ'ব আৰু এডাল কিনি আনিলো টাইপতেই হয় ডাঙৰ টাইপত এডাল এতিয়া মই যতে ততে থৈ ভিডিও কৰিবলৈ মোৰ সহজ হ'ব সেইকাৰণে কিনি আনিলো কিন্তু কোনোবাই হয়তো ভাবিব পাৰে ইমান সৰু সৰু বস্তুকিটা কিয় দেখাইছো এই কাৰণে যে এইকিটা মই মোৰ নিজৰ কাৰণে কিনি অনা নাই আপোনালোকৰ কাৰণে কিনি আনিছো আপোনালোকক যাতে মই ভাল ভিডিও দিব পাৰো সেই কাৰণে
মই মোৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰোঁ সিমানখিনি কৰিবলৈ চেষ্টাটো কৰিছোৱেই আপোনালোকে মুঠতে এতিয়া মোক সহায় কৰিব লাগে আপোনালোকে সহায় কৰিলেহে মই আগবাঢ়ি যাব পাৰিম আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ লগত আপোনালোক ন'টিফাই হৈ থাকিব পাৰে তেনেহ'লে আকৌ বলক আমি ৰেচিপিটোৰ ফালে যাওঁ মাংসখিনি ভালদৰে মছলাখিনি মিক্স হোৱাৰ পিছত আমি সিজাই থোৱা আলুখিনি ইয়াত মিক্স কৰি দিম আৰু এতিয়া ইয়াক 10 মিনিটৰ সৰতে আৰু ভাজিম এতিয়া আমি ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিম লগতে অলপমান জলকীয়া আৰু অলপ বন্ধাকবি দি দিম আৰু এইখিনি ভালদৰে লৰাই ভাজি লম প্ৰায় 2 মিনিটমান এইখিনি ভজাৰ পিছত আমি আজি এই ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েণ্টছ টমাটৰ চচটো ইয়াত ঢালি দিম আৰু এতিয়া আমাৰ মাংসখিনি ৰেডি হৈ গ'ল ইয়াত আমি অকণমান ধনিয়া পাত দি দিছোঁ ফ্ৰেণ্ডছ এইটো হ'ল আমাৰ চিকেন ৰেচিপিটোৰ ফাইনেল লুক ফ্ৰেণ্ডছ আজি আমাৰ ৰেচিপিটো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ লগত আপোনালোক ন'টিফাই হৈ থাকিব পাৰে তেনেহ'লে ব্লগটো আজি ইমানতে সমাপ্ত কৰোঁ থেংক ইউ ছ' মাছ বাই 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 বাই